হাই গাইজ, থাৰ্ড ক্লাছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কেৰেলাৰ ইডুক্কি ডিষ্ট্ৰিক্টৰ কুপাৰা গাঁৱৰ কিছু প্ৰাকৃতিক দৃশ্য দেখাবলৈ যত্ন কৰিম। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব, লাইক, আৰু যদি বেয়া লাগে ডিছলাইক কমেণ্ট কৰি দিব। তো তেন্তে ভিডিঅ'টো অলপ আৰম্ভ কৰিছোঁ। এইবিলাক দেখিব পোৱা গৈছেনে? এইবিলাক হৈছে চাহ খেতি। ইয়াত মানে বেছিভাগ চাহ খেতি কৰে। ইয়াত চাহৰ কাৰণে অলপ মানে আমাৰ অসমৰ লেখীয়া অলপ ফেভাৰিট আছে। এইবিলাক চাহ গছ হয়, চাহ খেতি কৰিছে। ইয়াত এটা মানে ক'ব লাগিব, ইয়াৰ যিমানখিনি চাহ খেতি কৰা হৈছে চব পাহাৰৰ ওপৰত। এনেকৈ আমাৰ তাৰ নিচিনা মানে সমান জেগাত ইয়াত খেতি নকৰে, কিন্তু চব পাহাৰৰ ওপৰতে চাহ গছ লগাই দিছে। এইবিলাক দেখিছেনে? যিমানবিলাক দেখা পোৱা গৈছে এইবিলাক চব চাহ বাগান হয়, বহুত ডাঙৰ চাহ বাগান। নেচাৰেলটো বহুত ভাল, পাৰিলে আহিব ইয়াত এবাৰ চাই যাব পাৰিব, মজা আছে। দূৰৰ পাহাৰখন দেখিছেনে? কি মজা তাৰ প্ৰকৃতি, ইমান দেখিবলৈ ধুনীয়া। সেইকাৰণে মই ভিডিঅ'টো ইয়াত বনাইছোঁ আজি। ভাল কথা হৈছে কি মানে ইয়াত যিমানবিলাক ৰাস্তা পদূলি আছে চব পকা। আমাৰ তাৰ লেখীয়া নহয়, যেনি গ'লেও মানে ইয়াত ৰাস্তাবিলাক পকা পোৱা যায়। এইটো দেখি পোৱা গৈছেনে? এইটো পকা মানে যিমানখিনি আছে চব গাঁৱৰ ভিতৰলৈ যাওক বা কাৰোবাৰ পিনি যাওক চব মানে ৰাস্তাবিলাক পকা। ইয়াত একো ৰাস্তাৰ কাৰণে একো টেনশ্যন নহয়। এইবিলাক দেখি পোৱা গৈছে না? এইবিলাক চব পাহাৰ। বাইচান্স ইয়াৰ পৰা খহি পৰিলে সেইটো ভাবিব নোৱাৰি আৰু কি হ'ব তাৰ। দেখি পোৱা গৈছেনে? এইবিলাক চব চাহ বাগান, যিমানখিনি দেখি পোৱা গৈছে চব চাহ বাগান। বাকী এনেই কিবা কিবি গছ আছে মাজে, এইবিলাক দেখি পোৱা গৈছে গছ, এইবিলাক বাকী চব চাহ বাগান। এইবিলাক ইয়াৰ প্ৰকৃতিটো চাওক, কি মজা দেখিছেনে? ইমান ধুনীয়া প্ৰকাশ কৰি, ইমান মস্তি, থাকিলে থাকি যাব মজা, ইমান মজা দেখিছেনে? এইবিলাক দেখি পোৱা গৈছেনে? এইবিলাক হৈছে তোমাৰ আপোনাৰ ৰাস্তা বনাই আছে। মানে ইয়াৰ যিটো এনেকৈ ৱাল সেইটো মানে পকা কৰি আছে। তো বাইচান্স মাটিখিনি খহি আহিব পাৰে না, সেইকাৰণে খহি আহিব কাৰণে তাত মানে কি চাপোৰ্ট লগাই ৰাখিছে এইবিলাক। কিন্তু ইয়াৰ এটা কথা ভাল লাগিছে, ইয়াৰ যিটো প্ৰকৃতি মানে ইয়াতো বহুত মানে ভাল আৰু সেউজীয়া পৰিৱেশ বহুত বেছি মানে ভাল, সেইকাৰণে ভাল লাগিছে বেছি। আৰু এটা কথা হৈছে কি, ইয়াত যিটো ইউ টাৰ্ণিং এইটো মানে বহুত ডেঞ্জাৰ ইউ টাৰ্ণিং হয়। মানে বাইচান্স নতুন ড্ৰাইভাৰ হ'লে পেলাই দিবগৈ পাৰে গাড়ীটো, গ'ল বুলি ক'লে তলত আৰু সেইটো আশা নাই আৰু কি যে হ'ব। এইবিলাক দেখি পোৱা গৈছেনে? এই টাৰ্ণিংটো চাওক, এই টাৰ্ণিংটো কেনেকুৱাকৈ ইউ টাৰ্ণিং আছে। যদি পোনে লৈ যায় সেইটো ক'ত পৰিব ঠিক নাই। সেইটো অলপ এতিয়া গাড়ীটো চলো কৰিছে, আকৌ দিছে অলপ আগত গৈ আকৌ এনেকৈ টাৰ্ণিং আছে। বাইচান্স যদি মানে নতুন ড্ৰাইভাৰ হয় বাইচান্স চলাবলৈ সেইবিলাক দেখি পোৱা গৈছে নে? ডাইৰেক্ট গৈ তলত পৰি দিবগৈ, বিচাৰি নাপায় আৰু কি হ'ব আৰু। সেইকাৰণে গাড়ী চলাওঁতে ইয়াত অলপ সাৱধান, আৰু বিনা এক্সপিৰিয়েঞ্চ থকা মানুহবিলাকে ইয়াত পৰাপক্ষত নচলোৱাই ভাল। তো এতিয়া আহি আমি এই শিলৰ এলেকাডোখৰ পাইছে। এইডোখৰত মানে এনেই শিল ডাঙৰ আছে আৰু কিবা কিবি চব এইবোৰ শিলে হয়। এনেই এইপিনে দি অহা দেখি ৰখালোঁ চাই যাম বুলি। তো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হৈছে কি, ইয়াৰ যিটো মানে প্ৰকৃতিটো দেখি ভাল লাগিলে কাৰণে ভিডিঅ'টো এনেই বনাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব, যদি বেয়া লাগিছে কমেণ্ট ডিছলাইক দিব। আৰু ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্য এইটোৱেই। কথাটো হ'ল কি, ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ বহুত ভাল, মানে সেইকাৰণে মই ভিডিঅ'টো বনালে আৰু বিশেষ নাই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপায়।